মৰমৰ ছাত্ৰ-ছাত্ৰীসকল যিসকলে ক্লাছ 10 হাফ ইয়াৰলি এক্সাম দিবলৈ গৈ আছে, আমাৰ হাফ ইয়াৰলি এক্সাম হ'বলৈ আৰু বেছি দিন নাই। বহুতৰে 15-16 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব। এইবাৰ যি হাফ ইয়াৰলি এক্সাম হ'বলৈ গৈ আছে ক্লাছ 10 তাতে কিন্তু কিছুমান নতুন নিয়ম আহিছে, যিটো নিয়ম আগৰ পৰা চলি অহা নাছিলে। কিছুমান নতুন নিয়ম আহিছে, সেইবিলাক আমি জানিব লাগিব। ক্লাছ 10 ছাত্ৰ-ছাত্ৰীসকলে এই নতুন নিয়মবিলাক ভালদৰে জানিব লাগিব। আহা আমি ষ্টাৰ্ট কৰোঁ। আগতে কি কৰিছিলে, কিছুমান ডিষ্ট্ৰিক্টত আগতে এক্সামৰ কুৱেশ্যনবিলাক ডিষ্ট্ৰিক্ট ৱাইজ ডিষ্ট্ৰিবিউট কৰা হৈছিল। মানে গোটেই ডিষ্ট্ৰিক্ট ৱাইজ দিয়া হয়। চেণ্টাৰবিলাকৰ পৰা কপি কিনি স্কুলৰ পৰা ডিষ্ট্ৰিবিউট কৰা হয়। চেণ্টাৰৰ পৰা অনলি কুৱেশ্যনৰ MCQ শ্বীটটো পঠায়। MCQৰ যিটো হোমৰ শ্বীট সেইটো ডিষ্ট্ৰিক্ট ৱাইজৰ পৰা পঠায়। কিন্তু এইবাৰ কি ব্যৱস্থা কৰিছে, কপি বোৰ্ডৰ পৰা ডিষ্ট্ৰিবিউট কৰা হয়। যেনেকৈ নগাঁও ডিষ্ট্ৰিক্টত হৈ গ'ল, অল আছামত হৈছে নে নাই কনফাৰ্ম নহয়। মই ভাবোঁ হয়তো কৰিব বা কৰিছে। যিহেতু 2-1খন ডিষ্ট্ৰিক্টে কৰিছে, বাকীখিনি ডিষ্ট্ৰিক্টেও কৰিব পাৰে। নেক্সট কথাটো হৈছে, তোমালোকৰ যিবিলাক কপিত লিখিবা সেইবিলাক কপি বেলেগ স্কুলৰ পৰা চেক কৰাৰ ব্যৱস্থা কৰা হৈছে। হোমৰ শ্বীটখন নিজৰ নিজৰ স্কুলৰ পৰা চেক কৰিব। আগতে কি কৰিছে, হাফ ইয়াৰলি এক্সামৰ কপিবিলাক নিজৰ নিজৰ স্কুলৰ পৰাই চায়, কিন্তু এইবাৰ বেলেগ স্কুলৰ পৰা চোৱাৰ ব্যৱস্থা কৰিছে। যিহেতু বেলেগ স্কুলত কপি চেক কৰিব, সেইকাৰণে তোমালোকে কপিত ভালদৰে পেপাৰ প্ৰেজেণ্টেশ্যনটো কৰিবা। এই দুটাই আছিল নতুন নিয়ম। আশা কৰোঁ তোমালোকে বুজি পাইছা। এনেকুৱা ধৰণৰ ইনফৰমেশ্যন গাইডেন্স পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবা। ধন্যবাদ।